নমস্কাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আপোনালোকক লৈ আহিছোঁ এটা ধুনীয়া মন্দিৰলৈ আৰু এই মন্দিৰটো অৱস্থিত আমাৰ নগাঁৱৰ ৰহা চাপৰ মুখত অৱস্থিত গতিকে বহু দিনৰ পৰা ভাবি আছিলোঁ এই মন্দিৰটোলৈ আহিম বুলি কিয়নো বহু বছৰ আগতে আহিছোঁ ইয়াত মেলা বহে মাঘী পূৰ্ণিমাৰ দিনা ইয়াত ডাঙৰ মেলা হয় 4-5 দিনৰ মেলা হয় মেলাখনতো আহিব নোৱাৰিলোঁ এই ৰিচেণ্টলি আপোনাৰ 10-15 দিনমান আগতে মেলাখন গৈছে আৰু গোটেই আপোনালোকে দেখিবলৈ পাব চব এইবিলাক মেলা অলৰেডি মানে জেগাবোৰ খুলিয়ে আছে চাওকচোন এইবোৰ মানে বস্তুবোৰ খোলা মেলা চলিয়ে আছে এতিয়াও শেষ হোৱাগৈয়ে নাই মানে কিন্তু মেলাখন চেছ হ'ল ভাবিলোঁ মেলাখনৰ ভিৰ ভাৰতনো মন্দিৰটোত কি দেখাম যিহেতু আহিব নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ এবাৰ বোলো আপোনালোকক এনেকুৱা অলপমান দেখাওঁ সবিশেষ তেতিয়া অলপ ভিৰটো কম হ'লে দেখাবলৈও ভাল হয় সুবিধা হয় গতিকে আহক বেছি কথা নকওঁ আৰু ভিডিঅ'বোৰ আপোনালোকে ইমানখিনি মৰম দিছে গতিকে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে এটা লাইক কৰি দিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব তেন্তে ব'লক আগবাঢ়োঁ ৰ'ব আপোনালোকতো মই এটা কথা ক'বলৈ থাকিয়ে গৈছিলে যে মন্দিৰটোনো কোনফালৰ পৰা কেনেকৈ আহি আমি মন্দিৰটো পালোঁহি আপোনালোকতো দেখুৱাবলৈ আছে গতিকে অলপমান মই পিছুৱাই দেখুৱাই লৈছোঁ যে কোনফালে কেনেকৈ আহি মেলি মন্দিৰটো পাইছোঁহি গতিকে আপোনালোকে অলপমান চাই লওক যাওক আৰু এয়া যাত্ৰা আৰম্ভ কৰিলোঁ বসুন্ধৰী থানলৈ বুলি আৰু গৈ পেলাই পামগৈ এতিয়া এয়া ডিমৌ ফ্লাইঅভাৰ এখন বনাই আছে কনষ্ট্ৰাকশ্যন চলিয়ে আছে অৱশ্যে কেতিয়া হয়গৈ নাজানো তাৰপিছতে ৰহা টোলগেট পাৰ হৈ এয়া চাপৰমুখ ষ্টেচনলৈ যোৱা ৰাস্তা দি এনেকৈ সোমাব লাগিব যিসকল অৱশ্যে মন্দিৰলৈ আহিছে তেওঁলোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তথাপিতো দেখুৱাইছোঁ যিমানখিনি পাৰোঁ এয়া দেখিছেনে গাঁৱৰ পৰিৱেশৰ মাজে মাজে গৈ মানে মজায়ে লাগে কিবা এটা বেলেগ ধুনীয়া লাগে কিন্তু দেই গাঁৱৰ পৰিৱেশত চাওকচোন এয়া মইতো কত বছৰ মূৰত আহিছোঁ কাৰণ মই লাষ্ট টাইম আহিছিলোঁ হয়তো 8-9 বছৰমানৰ আগতে আহা তেতিয়া ৰাস্তা পদূলি আৰু এতিয়া ৰাস্তা পদূলিৰ মাজত মানে আকাশ পাতাল পাৰ্থক্য এয়া চাপৰমুখ বজাৰখন লগতে ষ্টেচন আছে ষ্টেচন পাৰ হৈয়ে আমি আগতে খোজকাঢ়ি যাওঁ এতিয়াতো ৰাস্তা ধুনীয়া ৰাস্তা হ'ল চাওকচোন এয়া কপিলী নদীৰ পাৰে পাৰে গৈ আছোঁ আৰু এই দলংখন পালোঁগৈ দলংখন পাৰ হৈয়ে আৰু বেছি দূৰ নাই পামগৈ এতিয়া দলংখনৰ পৰিৱেশটো চাওক না কি ধুনীয়া লাগিছে এখন গৈ পেলাই পামগৈ এয়া মন্দিৰটো পালোঁগৈ দেই দেখিছেনে এয়া এই দুৱাৰমুখ পাইছোঁগৈ আৰু কতনো সুধি ওলাইছোঁগৈ এয়া অৱশেষত পালোঁহি ইয়াত সোমাই আহি আপোনালোকে দুখনমান দোকান দেখা পাব যিহেতু এতিয়া মেলাখন শেষ হ'ল সেইটো কাৰণে ইমান দোকান বজাৰ নাই তথাপিও ইয়াত দুখন এয়া এনেকুৱা চাকি বন্তি পোৱা দোকান আছে আমাৰ মোৰ লগৰ মৃন্ময়ে লৈছে চাকি বন্তি এইফালে ভিতৰলৈ যাব লাগিব চাওকচোন ইমান ধুনীয়া পৰিৱেশ ইমান ডাঙৰ ডাঙৰ শিল আছে এইফালেদি সোমাব লাগিব ঐতিহ্যমণ্ডিত আই বসুন্ধৰী থান এইফালেও যাব পাৰি দৰ্শকসকল সেৱা সৎকাৰ কৰিলোঁ আমি দুয়োটাই মৃন্ময় আৰু মই কিয়নো ভাবিলোঁ সেৱা সৎকাৰখিনি কৰি লওঁ কাৰণ ইয়াতে কেইবাভাগো মন্দিৰ আছে সেইটো কাৰণে সোমাই মেলি লৈ আজৰি হৈ লৈছোঁ তাৰপিছত এফালৰ পৰা গোটেইখিনি দেখুৱাই যাম এটা মন্দিৰৰ বৈশিষ্ট্য সকলোখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া ব'লক আমি প্ৰথমে যিটো মন্দিৰ পায় সেইটো মন্দিৰত আপোনালোকক দেখুৱাওঁ তাৰপিছত ইটোৰ পিছত ইটো যি মন্দিৰ আছে সকলোখিনি আপোনালোকক দেখুৱাই যাম ব'লক প্ৰথমে এনেকৈ আহি পেলাই আপোনালোকে প্ৰথমে পাব গণেশ মন্দিৰ পাব এয়া মই দেখুৱাই আছোঁ ৰ'ব এয়া চাওক গণেশ বাবা আছে এয়া গণেশ মন্দিৰ পাব তাৰপিছতে পাব আমাৰ মেইন মাৰ মন্দিৰ মা বসুন্ধৰী মাৰ যি মন্দিৰটো সেই মন্দিৰভাগ পাব তাৰপিছত ওপৰলৈও আছে গণেশ বাবা মন্দিৰ আৰু ওপৰত আছে হৰগৌৰী মন্দিৰ ইয়াত মাৰ জনীপীঠ আছে খুব মহত্ব থকা থান হয় মই বাইট ল'ম মই যিমান পাৰোঁ চেষ্টা কৰিম মই আপোনালোকক এই মন্দিৰটোৰ বিষয়ে মহত্বখিনি জনাবৰ কাৰণে চাওকচোন এইফালে পূৰা শিলেই শিল মন্দিৰটোত অৱশ্যে শিলৰ মাজতে মন্দিৰ ভাগ আছে আৰু পৰিৱেশটো চাওক না কি ধুনীয়া এইফালে কপিলী নদীখন আছে আৰু এইফালে মন্দিৰটো এইফালে গণেশ মন্দিৰ আছে
ইয়াত আৰু এভাগ গণেশ মন্দিৰ আছে, সেই ভাগলৈ আনিছোঁ। এয়া এইখিনিতে মই থানৰ ককাক লগ পালোঁ। তেওঁ গণেশ মন্দিৰত তেওঁ বহে। গতিকে এই থানখনৰ বিষয়ে অলপমান, থানখনৰ মহত্ব কেনেকুৱা কি আৰু সবিশেষ থানখনৰ বিষয়ে তেওঁৰ মুখেৰে জানো আহকচোন। ককা কওকচোন, থানখনৰ বসুন্ধৰী থানখন কেতিয়াৰ পৰা প্ৰচলিত? থানখন কিমান দিনৰ পৰা প্ৰচলিত মানে ইয়াৰ কোনো লিপিবদ্ধ আগৰ খণ্ড মানে আমি ভকতসকলে পোৱা নাছিলোঁ। তথা যিমানখিনিৰ পৰা জানো সেইখিনিৰ পৰা আপোনালোকক আমি অৱগত কৰিব পাৰিম। ইয়াৰ আৰিমত্ত ৰজাৰ জোনালবৰগু বীৰ পুতেক তেখেতে তেখেতৰ ঋণ যোৱা কাৰ্যসূচীত সেই সময়তে আচলতে তেওঁৰ সময়তেই ঋষিমুনিসকলৰ দিন। গতিকে তেৰাখবৰ এই নিবিড় জেগাতেই এই আপোনালোকে দেখিছে বিগ্ৰহসকলক মা জগতজননী তথা পাৰ্বতী আৰু পুত্ৰ গণেশকো পাইছে লগ। আৰু লগতে এয়া আপোনালোকে কৈছে যে গণেশ মন্দিৰত আমি অৱগত হৈছোঁ, কিন্তু এয়া গণেশ মন্দিৰ প্ৰকৃততে নহয়। এয়া প্ৰভু ভগৱন্ত শিৱ পিতা। তেওঁ হয়, তেওঁ চতুৰ্ভুজ ৰূপত মানে অৱতাৰ তথা পুত্ৰৰ ৰূপটো, গণেশৰ ৰূপটো পৰিধান কৰি মা জগতজননী পাৰ্বতীক দৰ্শন দিছিলে। যিটো সময়ত নেকি পাৰ্বতীয়ে পুত্ৰৰ কাৰণত এই কালী ৰূপ ধাৰণ কৰিছিলে মা জগতজননী পাৰ্বতীয়ে। সেই সময়তে এই বাবাইও তেওঁৰ স্বামীগুৰু তথা শিৱয়ো এই চতুৰ্ভুজ ৰূপটো, পুত্ৰৰ ৰূপটোকেই পৰিধান কৰি মা পাৰ্বতীক দৰ্শন দিছিলে। তেতিয়াহে মা পাৰ্বতীয়েও সেই কালী ৰূপটো সমৰণ কৰি 13 চনত মানে শৰণাগত হৈছিলে। আৰু ইয়াত যে মাঘী পূৰ্ণিমাত মেলা হয়। মাঘী পূৰ্ণিমা নে ভীম একাদশী? ভীম একাদশী এইখিনিতে কথা দুটা আছে। তথা মাঘী পূৰ্ণি এইটো সত্য কথা। আৰু লগতে মাঘী ভীম একাদশী নহয়, ভৈমী একাদশী। ভৈমী মিনিংটোৱে হ'ল মা বসুমতী তথা ভূমি কথা কৈছে। সেইদিনা আমাৰ এই যোনটোত আমাৰ পৰম্পৰা যিসকল জ্যেষ্ঠসকলে পালন কৰি গৈছে এই উৎসৱটো, তেৰাখবৰ অনুকৰণ কৰিয়েই আজিও আমাৰ ভক্তপ্ৰাণসকলে সেই দিনটো উলহ মালহেৰে পালন কৰে। আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ইয়াত আপোনাৰ দেশ বিদেশৰ বিভিন্ন অজস্ৰ মানুহৰ ভিৰ হয়, বিভিন্ন ভক্তপ্ৰাণসকলৰ সমাগম হয়। এইবাৰতো আপোনালোকক এতিয়া আমি ক'বই লাগিব, অপ্ৰিয় হ'লেও সত্যটো ক'বই লাগিব। তথা সমানে তেওঁৰ পূজাভাগৰ ভক্তপ্ৰাণসকল বাঢ়ি আহিছে বহুত দূৰ দূৰণিৰ পৰা, কিয়নো ৰাস্তাও ভাল হৈ অসুবিধা আছিল। এসময়ত ইয়াত তেওঁ সেই মাঘী পূৰ্ণি দিনটো 1.5 ঘণ্টা পালন কৰিছিলে। তথা ঘোৰ অৰণ্য, ৰাস্তা পদূলি কোনো সুবিধা নাছিলে, যাতায়াতৰ সুবিধা নাই। গতিকে বিভিন্ন জন্তুৰ কাৰণতেই মানে ইয়াত 1.5 ঘণ্টামান সময় তেওঁ পূজাভাগ কৰা হৈছিলে বোলে আমাৰ জ্যেষ্ঠসকলৰ মুখৰ পৰা আমি সেই বিষয়টো জ্ঞাত। এতিয়া লাহে লাহে মানে যেতিয়া জেগা পদূলিবোৰ চাফ চিকুণ মুকলি হৈছে, তেতিয়াৰ পৰা ভক্তৰ সমাগম হৈছে। কাৰণ বহুত দূৰ দূৰণিৰ পৰাই মানে ভক্তপ্ৰাণসকল সমাগম, কমেও 6-7 লাখৰ ওপৰত এতিয়া বৰ্তমান ভক্তপ্ৰাণসকলৰ সমাগম। ধন্যবাদ জনাইছোঁ। নমস্কাৰ। এতিয়া তেখেতে আমাক আন এটা জেগালৈ লৈ যাব, এটা মানে খুব ধুনীয়া এটা জেগা। গতিকে আমি সেই জেগাটোৰ বিষয়ে তেওঁৰ মুখেৰে জানিম। কওকচোন। হয়, এয়া আপোনাৰ আমাৰ অধিবাস মন্দিৰ হয় এইজনা। গতিকে এই অধিবাসৰ ইয়াৰ মিনিংটো হৈছে তাহানি
সেই ঋষিমুনিসকলৰ দিনৰে ইয়াত আপোনাৰ সবে যিমান বিগ্ৰহ দেখি আহিলে তেৰা সবক ইয়াত সেই দিন যোৱা কাৰ্যসূচী মাঘী পূৰ্ণিত মানে অধিবাস পাতিছিলে। সেই অধিবাসতেই তেৰা খবৰ পূজা পাতল কৰি বৰ্তমান আৰু তেতিয়া সেই সুৰবী গাই আহিছিল। সুৰবী গাই চিহ্ন আজিও আছে। তেৰা খবৰ তেওঁ গাখীৰ দিছিলে আৰু স্বয়ং বিষ্ণুপদো আছে। এয়া বিষ্ণুপদ আছে। বিষ্ণুৱে তেৰা খবক নোৱা ধোৱা কৰিছিলে। এইজনা হ'ল তেৰাৰ চিহ্ন বিষ্ণুপদ আৰু তেৰা খবৰ নোৱা ধোৱা কৰা এইখন যি দেখিছে এয়া হ'ল তেৰাৰ বেইখন। ইয়াতে তেৰা খবক নোৱা ধোৱা কৰিছিলে। গতিকে সেই তাহানি তেৰা খবৰ দিনৰ পৰা ধৰি আজি পৰ্যন্ত ভক্তপ্ৰাণসকলে সেই নিয়মখন পালন কৰি থাকে। এতিয়া এইফালে আন এভাগ মন্দিৰ আছে সৰগৌৰী, তালৈ গৈ আছোঁ। এইটোৱে সৰগৌৰী মন্দিৰ। হৰ মন্দিৰ আচলতে ন? অঁ এইফালে এতিয়া গৈ আছোঁ ভঁৰাল ঘৰ। এইফালে বিষ্ণুৰ ভঁৰাল ঘৰ বুলি কৈছে এওঁলোকে। গতিকে এতিয়া যিহেতু আমি নতুন হয় জেগাটোৰ বিষয়ে, গতিকে কিবা কিবি ভুলবশতঃ কিবা কৈ দিব পাৰোঁ, সেইটো কাৰণে লগত এখেতক লৈ আহিছোঁ। গতিকে তেওঁৱে ক'বই জেগাটোৰ বিষয়ে অলপমান। ব'লক আপুনি আগুৱাওক। ভঁৰাল ঘৰ মানে বিষ্ণুৰ ভঁৰাল ঘৰ ন? ইয়াত মানে প্ৰভু বিষ্ণুৰ কিবা আছিল নেকি? তেওঁৰ নাম আকৌ যে সেইটো ক'ব নোৱাৰি। তেওঁ হয়তো তাতেই আৱিৰ্ভাৱটো আছিলে। বিষ্ণু এটা আকৃতি আছিলে, তেওঁ আছে নেকি? কিন্তু সেইটোকে মানুহে বহুখিনি হেৰি কৰি পেলাই চাই পূজা পাতল দি কৰি যায়। তেতিয়া মানে দেখিলে যে এইটো মাহে ভাল। মায়ে ভাল, মায়ে সা সম্পত্তি মানে ইয়াতে ৰাখে। এইখন ওপৰত সেইখন দৰ্জা দিছে দে, এইখন চাবা দেই। এয়াই নেকি? এয়াই তেওঁ সত্য যুগৰ পৰাই ভাল বুলি মানি থাকে। আৰু এয়া সা সন্মতি মানে কিছু সত্য লোকৰ দিনত এয়া সা সন্মতি লৈ পেলাই বিয়া বাহ কৰেগৈ। আগদিনা গোৱা পানে এভাগ দি পেলাই থৈ কাকতি মিনতি কৰি থৈ গ'লে পাছত শেহত মানে সেই সা সন্মতিখিনি উলিয়াই থয়। উলিয়াই থৈ ক'ত এই পাছতো উলিয়াই থয়। এইটো কিবা লিখা আছে পদ। এইটো আন পাথৰ কেনেকুৱা, এইটো পাথৰ লাগি চাওকচোন। এইটো লাই চাওক কি সুন্দৰ লাগে। পুৰা মিহি একদম ন? ইয়াতে মানে উলিয়াই থৈ দিয়ে। আচ্ছা, একদম ওপৰলৈ শিলে শিলে উঠি উঠি আহি পেলাই অলপমান ওপৰ পালোহি। আপোনালোকক অলপমান দেখুৱাওঁ। জংঘল কি আছে এইফালে? এইফালে আৰু মানুহ কোনোবা আহি থাকে নেকি? এইফালেতো নামি পেলাই এইফালে যাবগৈ পাৰি। এয়া প্ৰসাদ খাবলৈ পালোঁ। এওঁলোকে প্ৰসাদ দিছে। এয়া দৰ্শকসকল, ভিডিঅ'টো শেষ কৰিবলৈ সময় আহি পৰিলে আৰু ভিডিঅ'টো ইমানখিনি আপোনালোকে
ধৈৰ্য সহকাৰে চোৱাৰ বাবে অশেষ ধন্যবাদ যিসকলে চালে আৰু যিসকলে স্কিপ কৰি চাইছে বাৰু তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই যিহেতু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ'ছ মই এনেকৈ আনি থাকিম আপোনালোকৰ বাবে আৰু এই ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে এই থানখনলৈ যদি মোৰ ভিউৱাৰ্ছৰ ফালৰ পৰা কোনোবাই যদি থানখনলৈ আহিছে তেতিয়াহ'লে কমেণ্টত জনাব আৰু ইমানখিনি আছিলে অনাগত আন এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ টিল দেন টেক কেয়াৰ এণ্ড বাই বাই